অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পুখুৰীত মাছ ধৰিছে, তাকে দেখাম বুলি ভাবিছোঁ আপোনালোকক। আৰু মাছ ইমান ডাঙৰো নহয়, কিন্তু একেবাৰে সৰু নহয়। আৰু চাই থাকক কেনেকুৱা মাছ আহে। পুখুৰী এয়া মাছ ধৰিবলৈ দেউতা আৰু মানুহজন নামিছে, আৰু লগতে আমাৰ পোৱালি দুটা। যোৱাৰ আগতে ভাবিছোঁ ঘৰৰ মাছ খাই যাওঁ। মাছ আহিলে নে ৰাজি? মাছ ধৰা আহিছে। এবাৰ মাছ নাহিলে দেই, মাছ আহিছিলে কিন্তু ওলাই গুচি গ'ল। আঁঠুৱাটো ফটা হয় আৰু শেৱালিযোৰ মাৰিবলৈ ইমান আমাৰ পুখুৰীত পানীয়ে নাই। মাছ ধৰা মানুহৰ লগতে আৰু চোৱা মানুহ বেছি। আৰু এয়া আমাৰ বুলবুল, আৰু এয়া সৰুৱে নে ডাঙৰ? ডাঙৰ আহে ন? এটা ছোৱালী দুজনী টুইনছ হয়, আৰু এই ডাঙৰ হয়। মোৰ পাপা আৰু ককাৰ লগত মাছ আহিলে নে? এয়া চাবা দে, মই মাছ ধৰিম। মাছ আহিলে দেই। মাছ ধৰা মানুহৰ কাৰণে গৰম পানী কৰিছোঁ, লগতে আমাৰ ল'ৰা ছোৱালীকেইটাও গা ধুৱাই দিব লাগিব। আৰু মাছো চাইছোঁ, এইফালে জুইটো জ্বলাইছোঁ, গৰম পানী কৰিছোঁ গা ধুবৰ কাৰণে। তহঁতি দুজনী ক'ত বহিলি হয়? এখন পকা দলং নহয়, পৰি যাবি। বাল্টিং আনি দিয়া আকৌ। অ' মাছখিনি লোকচান কৰি পেলাই আনিছা তুমি। মাছ খেলে নেকি? মাছ বিকিছা, পিছত বিকিবা। আগে বাল্টিঙত ভৰাই থাকে যোৱা। আহিছে আহিছে, এবাৰ মাছ আহিছে। ৰাজি পাতৰি দিয়া। ঐ ৰাজি ধৰা মাছ ধৰা। ৰাজীৱে মাছে ধৰিব পৰা নাই। ধৰ ধৰা। পাইছা নে? অঁ, আৰু গালি পাই দিয়া মাজনী, আৰু গালি পাই দিয়া। পানী এতিয়া নিদিওঁ। আমাৰ ৰাজীৱে ককাকৰ লগত আঁঠুৱাত আনিব দেই। এতিয়া এইবাৰ যদি ডাঙৰ মাছ আহে আৰু ৰাজীৱ টানা আকৌ। অঁ অঁ, ধৰা ধৰা ধৰা। আৰু এজনী মাছ আহিছে দেই, এইজনী দেখাই দিয়া আকৌ। টিঙত ভৰাই দিয়া। আজি পুখুৰীত আমাৰ ইমান মাছ পালে দেই। এয়া পানী অলপ দি দিছোঁ। অঁ, নে খেলি লোৱা, এটা মাছ বাচি পেলাব। আইতা তোমাক খেদে খাবলৈ কৈছে দেখোন। খাই দিয়া। অঁ, নাই মাছকেইটা লৈ যাম নেকি? নালাগে নালাগে, লৈ যাব নালাগে। ইয়াতে থাকিবলৈ দিয়া। কেলে? ৰাতিলৈকে থাকিব। হয় নেকি? সেইটো মাছৰ ঘৰ। পাঁচ হাজাৰ। 20 টকা পোৱা, 20 টকা। আইতাক বাচিবলৈ দিছা নি? মই আইতাৰ লগত বহি পিনি মাছ চাইছোঁ। আজি সকলোকে বাই বাই।